সূতাখিনি যেতিয়া তুলসী সূতাৰ হয়, এয়া তুলসী সূতাৰ আৰু কিমান ডাঙৰ ডাঙৰ তুলসী সূতাৰ ইয়াতে থাকি যাম তেনেকুৱা লাগিছে। আৰু আমি আহিছোঁ এতিয়া বৰ্তমান 6টা বজাত। মাজুলী আউনীআটী সত্ৰ আপোনালোকে বহুতে দেখিছে, কিন্তু যিসকলে দেখা নাই চাওকচোন, মই আজি আপোনালোকক আউনীআটী সত্ৰখন দেখাই দিম। এয়া হৈছে আউনীআটী সত্ৰৰ বাটচৰাটো আৰু ইমান সুন্দৰ চাওকচোন, ৰাতিপুৱা পৰিৱেশ তাতে আৰু ধুনীয়া। এয়া মই আহি আছোঁ আৰু বাটচৰাটো পাৰ হৈ আমি সোঁফালে পাম অতিথিশালা আৰু চিধা আপোনালোকে যাব সত্ৰলৈ, আৰু মই আহি আছোঁ চিধা এতিয়া সত্ৰলৈ। আৰু চাওকচোন চাৰিওকাষৰ পৰিৱেশ কিমান সুন্দৰ। ইয়াত চাবলগীয়া বস্তু বহুত আছে, যেনে গ্ৰন্থগাৰ আৰু সংগ্ৰহালয়। এয়া হৈছে সংগ্ৰহালয়, মানে ঐতিহাসিক সম্পদ সংৰক্ষণৰ স্থান। আৰু যিহেতুকে 9 বজাৰ পৰাহে খোলা থাকে, 9 বজাৰ পৰা 12 বজালৈ খোলা থাকে, সেয়ে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু আমি আহিছোঁ এতিয়া বৰ্তমান 6টা বজাত, আৰু 6টা বজাতে গেট খোলা নাথাকে, সেয়ে মই দেখুৱাব নোৱাৰিলোঁ। আপোনালোক আহিলে নিশ্চয় চাই যাব, আশা ৰাখিছোঁ। সংগ্ৰহালয়ৰ পিছতে আপোনালোকে পাব গ্ৰন্থগাৰলৈ। এইপিনে আপোনালোকে গ্ৰন্থগাৰলৈ যাব পাৰিব, আৰু মই গৈ আছোঁ গ্ৰন্থগাৰলৈ। আপোনালোকে আহিলে নিশ্চয় গ্ৰন্থগাৰলৈ গ'লে বিভিন্ন ধৰণৰ কিতাপ পুথি পাজি পঢ়িবলৈ পাব। আৰু মানে আহিব, গ'লে গ্ৰন্থগাৰলৈ নিশ্চয় যাব আপোনালোকে। এয়া হৈছে গ্ৰন্থগাৰ। এতিয়া আমি পালোহি আউনীআটীৰ মেইন সত্ৰখন, আৰু আপোনালোকক দেখুৱাব ওলাইছোঁ এইয়া সত্ৰখন। চাওক, সত্ৰখন বহুত ডাঙৰ হোৱাৰ বাবে একেবাৰতে মই গোটেই মোবাইলত তুলিব পৰা নাছিলোঁ, আৰু চাৰিওকাষৰ পৰিৱেশটো ইমান মনোমোহা আছিলে, খুব ধুনীয়া আৰু খুব ভাল লাগিলে। সেয়ে মই আপোনালোকক দেখাইছোঁ। তাতে মই ৰাতিপুৱাতে আহিছিলোঁ, পুৱাৰ পৰিৱেশটো আৰু সুন্দৰ হৈ আছিলে, আৰু আমি পুৱাতে অহাৰ বাবে দৰ্জা খোলা নাছিলে সত্ৰখনৰ, আৰু তাৰ চাৰিকাষৰ পৰিৱেশ খুব ধুনীয়া আছিলে। আৰু সত্ৰাধিকাৰজনে মোক মাতি নি বহুত কথা সুধিলে আৰু কিবা কিবি দেখুৱাইও দিলে, আৰু খুব ভাল লাগিলে। ইমানেই ধুনীয়া এটা পৰিৱেশত থাকিবলৈ পাই নিজকে সঁচাকৈ আহিবলৈ মন যোৱা নাছিলে ঘৰলৈ, খুব ভাল লাগিল। আৰু আমি আহি আছোঁ এতিয়া, খুব ধুনীয়া লাগিছে পৰিৱেশটো, আৰু যেন ইয়াতে থাকি যাম তেনেকুৱা লাগিছে, কিন্তু থাকিবতো নোৱাৰোঁ যিহেতুকে আমাৰ সময় বহুত কম। আমি এতিয়া যাম বেলেগ এঠাইলৈ। এতিয়া আমি পালোহি আমি য'ত আছিলোঁ অতিথিশালা, আৰু এতিয়া লৈ যাম আপোনালোকক অতিথিশালালৈ। আৰু আমি এতিয়া ভোজন কৰিম। আমাৰ যিহেতুকে মানে ভোজন হৈ গৈছে, আৰু এয়া ভোজন খাবলৈ লৈছে, আপোনালোকক মই দেখুৱাই দিছোঁ। এয়া চাওকচোন, খুব ধুনীয়াকৈ এয়া খোৱা বোৱা কৰিবলৈ লৈ আছে। মাজুলীলৈ আহি যদি ভকতসকলক নেদেখাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব, নহয়নে? এয়া হৈছে আমাৰ কণ কণ ভকতসকল, কি মৰম লাগিছে নহয়নে, সকলোকে ধুতি পাঞ্জাবীৰ ড্ৰেছত দেখি। তাৰপিছতে পালোহি আমি আকৌ দক্ষিণপাট সত্ৰ, মানে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ পালোহি। তাৰ পৰিৱেশটোতো আৰু সুন্দৰ। এয়া আমি আহি আছোঁ খোজকাঢ়ি, এয়া গেটখন পাইছোঁ। গেটখন চাওকচোন কিমান সুন্দৰ হয় গেটখন। এতিয়া আমি সোমাই আহিলোঁ দক্ষিণপাট সত্ৰলৈ, আৰু এয়া হৈছে দক্ষিণপাট সত্ৰ। আহি আছোঁ, মই আপোনালোকক ভালকৈ দেখাব চেষ্টা কৰিম, আৰু খুব ধুনীয়া হয় পৰিৱেশটো, ইমান ধুনীয়া। এতিয়া আমি পালোহি দক্ষিণপাট সত্ৰৰ মেইন সত্ৰভাগ, আৰু এয়া আমি সোমালোহি দক্ষিণপাট সত্ৰৰ মেইন সত্ৰভাগ, আৰু যিভাগ মানে তুলসী সূতাৰে, মানে সূতাখিনি যেতিয়া তুলসী সূতাৰ হয়, এয়া তুলসী সূতাৰ আৰু কিমান ডাঙৰ ডাঙৰ তুলসী সূতাৰ, এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। খুব ভাল লাগিছে মন্দিৰ ভাগলৈ আহি, খুব ধুনীয়া। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে দক্ষিণপাট সত্ৰৰ মেইন সত্ৰভাগ, আৰু ইমানেই সুন্দৰ আছিলে, ভক্তিভাৱেৰে উপচি পৰে দেখিলে, সেয়ে মই আপোনালোকক দেখালোঁ। এতিয়া আহিলোঁ চাকি জ্বলাবলৈ, আৰু চাকি জ্বলোৱা ঠাইখন আপোনালোকক দেখাম, চাব। এই সত্ৰখনৰ মহত্ব বহুত থকাৰ বাবে ভিতৰৰ চাকিগছি আপোনালোকক মই দেখাব পৰা নাই, বাহিৰতে জ্বলাইছোঁ চাকিগছি, আৰু ভিতৰলৈ মোবাইল নিব নিদিয়ে, কাৰণ এই সত্ৰখনৰ ইমানেই মহত্ব আছে। তাত এগছি বন্তি জ্বলি থাকে, সেই বন্তিগছিৰ নাম হৈছে অক্ষয় বন্তি, আৰু বন্তিগছিৰ ৰখীয়া হিচাপে থাকে এহাল বগা ফেটি সাপ। আৰু তাত থকা ৰজাৰ মহাৰজাৰ দিনৰ বিভিন্ন আপুৰুগীয়া সম্পত্তি আছে, সেই সম্পত্তিখিনি চাবলৈ মানে ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে মোবাইল নিব নিদিয়ে, আৰু সেই বস্তুখিনিকে লৈ আহিব এই মিউজিয়ামটোলৈ। আৰু এই মিউজিয়ামটো মানে মুকলি কৰা হোৱা নাই, মুকলি কৰাৰ আগে আগে বস্তুখিনি ইয়ালৈ লৈ আহিব, তেতিয়া আমি সকলোৱে একেলগে চাবলৈ পাৰিম এই মিউজিয়ামটোত।